আজি ৰান্ধিলো আমাৰ ককা আইতাহঁতৰ দিনৰে পৰা চলি অহা এবিধ থলুৱা ব্যঞ্জন মগু মাহৰ সৈতে মুৰ্গী মাংস। এই ব্যঞ্জনখন যদি আপুনি এবাৰ ৰান্ধি খায় নেক্সট টাইম আৰু এবাৰ ৰান্ধি খাব মন যাব। তেন্তে বলক কি কি প্ৰয়োজন হয় মই আপোনালোকক দেখুৱাও। এয়া হ'ল মগু মাহ কেইটা মই খুব ধুনীয়াকে ভালদৰে ধুই ললো। এতিয়া কুকাৰত দি দিছো, পানী অকনমান দিছো প্ৰয়োজন অনুসৰি, তাতে নিমখ দি কুকাৰটো চিটি মাৰি ল'ম। আনফালে আকৌ এয়া মুৰ্গী মাংসখিনি মই প্ৰথমতে মেৰিনেট কৰি ল'ম। ইয়াতে মই ডাঙৰ চাইজৰ পিঁয়াজ দুটা কাটি দিছো আৰু লগতে খুন্দি লোৱা আদা নহৰু পেষ্ট খিনি দি দিছো। অকনমান হালধি পাউডাৰ, জিৰা পাউডাৰ, সোৱাদ অনুসৰি নিমখ, লগতে মিঠাতেল অকনমান দি 5 মিনিটৰ কাৰণে হাতেৰে ধুনীয়াকে এনেধৰণে সানি ল'ম। মাংসখিনি মই 15 মিনিটৰ কাৰণে এনেদৰে ৰাখি থ'ম। আনফালে কুকাৰত চিটি মাৰিলে 3টা চিটি মাৰি লৈছো। 15 মিনিটৰ পাছত মই এটা কেৰাহীত অকনমান তেল দিছো, কেইটামান পাঁচফোৰণ, লগতে এটা তেজপাত দিছো আৰু লগতে মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছো। মাংসখিনি ধুনীয়াকে এনেধৰণে লৰাই ভাজি থাকিব লাগিব, যাতে মাংসৰ পৰা এটা তেলটো এক্সট্ৰা হৈ ওলাই যায় আৰু লগতে যিখিনি পিঁয়াজ, আদা, নহৰু সেইখিনি যাতে সম্পূৰ্ণকে সিজি যায়। আৰু আনফালে দেখুৱাই দিছো মই মগু মাহখিনি খুব ধুনীয়াকে সিজি গৈছে। ইয়াত দেখিছেনে? মাংসখিনি মই 10ৰ পৰা 15 মিনিট ধুনীয়াকে ঢাকোন লগাই এনেধৰণে ভাজি আছো, যাতে পিঁয়াজৰ কেঁচা গোন্ধ যায়গৈ, আদা নহৰু সম্পূৰ্ণ কেঁচা গোন্ধ যোৱালৈকে মই ধুনীয়াকে ভাজি ললো। এয়া দেখিছেনে মাংসটো ধুনীয়া এটা গোটা হৈ আহিছে। তেনেকুৱাতে মই দি দিছো বইল কৰা মাহখিনি দি দিছো। আৰু ইয়াৰ যিখিনি মগু মাহ বইল কৰিছিলো তাৰ আধাহে দিছো, গোটেইখিনি দিয়াহেঁতেন বেছি হলে হয়। যিহেতু আমি 4জনৰ কাৰণেহে বনাইছো, গতিকে গোটেইখিনি দিলে বেছি হৈ যাব, আধাহে দি দিলো। এইখিনি কিছু সময় লৰাই মই প্ৰয়োজন মতে ইয়াতে পানী দি দিছো। পানীখিনি মই সৰহকে দিছো, যিহেতু মাংসটো খুব উতলাব লাগিব। যিমানে উতলাব সিমানে মানে আপোনাৰ আঞ্জাখনৰ সোৱাদটো দুগুণ বাঢ়িব। ইয়াতে সোৱাদ অনুসৰি নিমখ দি আনফালে মই এটা কেৰাহীত অকনমান তেল দিছো, শুকান জলকীয়া এটা আৰু লগতে বিলাহী এটা ধুনীয়াকে কাটি লৈছো। ইয়াতে সোৱাদ অনুসৰি নিমখ দি বিলাহীখিনি অকনমান ভাজি ল'ব লাগিব। আপোনালোকে ইচ্ছা কৰিলে বিলাহীটো একেবাৰে মাংসৰ লগতে দি ভাজি ল'ব পাৰে। ৰেড চিলি, মিট মছলা দি ধুনীয়াকে ভাজিব পাৰে। লৰাটোৰ কাৰণে জলকীয়া নিদিয়াকে মই প্ৰথমতে উলিয়াই ললো, তাৰ পাছতে বেলেগ এটা কেৰাহীত মই এনেকে ভাজি জলকীয়া দি ধুনীয়াকে দি দিছো। ইয়াতে বিলাহীখিনি ধুনীয়াকে গলি যোৱাৰ পাছতে আঞ্জাখিনি দি দিছো। ইয়াতে অকনমান জালুক দিছো আৰু লগতে কেঁচা জলকীয়া দুটা দি দিছো। এইখিনি কিছু সময় এনেধৰণে লৰাই উতলাই লোৱাৰ পাছতে ৰেডি হৈ আহিছে। লাহে লাহে একেবাৰে শেষত মই ধনিয়া পাত কেইটামানেৰে গাৰ্নিছ কৰি দিছো। তাৰ পাছতে এয়া ধুনীয়া একদম থপথপীয়া ডাঠ হৈ আহিছে, দেখিছেনে? এবাৰ আপোনালোকে এনেধৰণে বনাই খাব। আৰু আপোনালোকে ভাবিব পাৰে যে মুৰ্গী মাংসৰ লগতনো মগু মাহ তৰকাৰী খায়নে? এবাৰ খাই চাবচোন, কিমান সোৱাদ লগা হয় নহয়। ইয়াৰ আগৰটো ভিডিঅ'ত মই মাছৰ লগত বনাই দিছিলো। মগু মাহেৰে মাছৰ যিটো ৰেচিপি দিছিলো, তাতে এটা কমেন্ট আহিছে যে মাছৰ লগত যে মগু মাহ তৰকাৰী খায় বুলি আজিহে গম পালো। সকলোৱে এনেধৰণে নাখাবও পাৰে, সকলোৰে খোৱা পদ্ধতিবোৰ বেলেগ বেলেগ হয়। যিহেতু আমাৰ ককা আইতাহঁতৰ দিনৰে পৰা চলি অহা এবিধ থলুৱা ব্যঞ্জন আমি কেতিয়াও এৰিব নোৱাৰো, নহয়নে? আপোনালোকে যদি মই বনোৱা ধৰণে খাই পোৱা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, খাবলৈ খুবেই টেষ্টি হয়। বাৰু আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক, কমেন্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিলো, বাই বাই।